এয়া মই ৰাতিপুৱা বিচনাৰ পৰা লাগি গ'লোঁ আৰু এই পাতেৰে মেট্ৰেছ চফা কৰিলে এইবিলাক ধূলিবিলাক আহি যায়। ইয়াতে মই বিগ বজাৰৰ পৰা আনিছিলোঁ, খুব ভাল হয়। এই পাত ব্ৰাছ হয় আৰু মেট্ৰেছৰ ওপৰত ঘঁহি দিলে তাৰ ধূলাবিলাক এইবিলাক আহে। আৰু মই বেডৰুমত এটা ডাষ্টবিন ৰাখোঁৱেই, যদিবা ক'ৰবাত কিবা পালে পটককৈ থ'ব পাৰে, কিয়নো ল'ৰা ছোৱালী থকা ঘৰ ইটো সিটো পৰি থাকে আৰু ডাষ্টবিন থাকিলে পেলাই দিলে ৰুমটোও চফা হৈ থাকে। আৰু তাৰ লগে লগে মই এইবিলাক চফা কৰি তুলি টিভি ইউনিটত। আৰু এয়া ৰাতি হ'লে কৰ্ণাৰটোত মোবাইল চাৰ্জাৰ, কেমেৰা ষ্টেণ্ড মানে মোবাইল ষ্টেণ্ড আৰু এইটো ল'ৰাটোৱে থৈছিলে এইবিলাক ঠিক ঠাক কৰি থ'লোঁ। আৰু ভাবিলে কৰ্ণাৰটোত যিহেতু ধূলি পৰে এইটোও চফা কৰি দিলোঁ। আৰু ফুলদানিবিলাক এইবিলাক লগে লগে চফা কৰি থাকিলে ডেইলি সিমান এটা ধূলি নাথাকে। আৰু চাওক, যিহেতু ঠাণ্ডাৰ দিন পৰিলে কটনৰ বেডশ্বীট মই আঁতৰাই এয়া অকণমান গৰম কাপোৰৰ বেডশ্বীট পৰা, গৰম কাপোৰ নহয় মোটা বেডশ্বীট পৰা আৰম্ভ কৰি দিলোঁ। যিহেতু ঠাণ্ডা পৰিলে কটনৰ বেডশ্বীট হ'লে অকণমান ঠাণ্ডা ঠাণ্ডা লাগে। আৰু এনেকুৱা বেডশ্বীট পাৰিলে, যিহেতু ল'ৰা ছোৱালী বহি টিভি চাই বা আমিও কেতিয়াবা এনেই শুওঁ, সেইখন পাৰি থ'লে অকণমান গৰম ভাৱ হয়। তাৰ লগে লগে বিচনা ৰেডি আৰু খিৰিকীবিলাক খুলি দিছোঁ ৰ'দ পৰিবৰ কাৰণে। আৰু এয়া হ'ল নেক্সট ডে'। কালি মই ব্লগটো সম্পূৰ্ণ কৰা নহ'ল। আজি মই ৰাতিপুৱা বাকী কামখিনি কৰি এয়া মেচিনত কাপোৰ দিছিলোঁ, আউডালি কিনে শুকাব দিওঁ। এইবিলাকতো আছেই, ল'ৰা ছোৱালী থকা ঘৰ, ডেইলি কাপোৰ, ডেইলি ঘৰ মচা, এইবিলাক নক'ব আমাৰ মাইকী মানুহৰ। সেয়েহে ভাবিলোঁ মই মোৰ এতিয়া ৰাতিপুৱাৰ কামখিনি পটককৈ শেষ কৰোঁ আৰু এঠাইলৈ যাবলগীয়াও আছে। সেয়েহে আৰু একেলগে কাপোৰ ধুই মেচিন ঘৰটো ব্ৰাছ মাৰি দিলোঁ। যিহেতু লগৰ কাম লগে লগে নকৰিলে পিছলৈ থৈ দিলে বেছি এটা লেতেৰা হয়। আৰু মেলিও দিলোঁ কাপোৰখিনি একেলগে। আৰু চাওকচোন মোৰ পাকঘৰটো পূৰা মেচি হৈ আছে। এওঁলোক যিহেতু ভাত খাই অফিচ গ'ল, ছোৱালী কলেজ গ'ল। আৰু এয়া গাখীৰ লৈ আহিলে ড্ৰাইভাৰে, মই গাখীৰখিনি আনিলোঁ। আৰু লগতে কিটচেনটোও চফা কৰোঁ। যিহেতু ৰাতিপুৱা ভাত তাত বনোৱাৰ পিছত চফা কৰাই নাছিলোঁ, আগতে কাপোৰখিনি ধুলোঁ, ঘৰ চৰ বিচনা পত্ৰ পাৰি। আৰু এতিয়া বোলো গেছটো চফা কৰোঁ। চফা কৰি পিছত গোটেইখিনি চিজিল কৰি বস্তুবিলাক গাখীৰ চাখীৰ গৰম কৰোঁ আৰু বাচন পত্ৰ মাজোঁ। আৰু এয়া পানীলাও, এইটো ঘৰৰে হয়, ছাইডত দিয়া আছে। কালি মই দেখুওৱা নহ'ল সেই পানীলাও চাঙিখন, কেতিয়াবা দেখুৱাম। আৰু এয়া গাখীৰ আনিলে 3.5 লিটাৰ, তাৰ মই 2 লিটাৰ গৰম কৰোঁ এতিয়া আৰু 1.5 লিটাৰ ফ্ৰিজত থৈ দিম, যিহেতু ল'ৰা ছোৱালীকেইটাই খায়। আৰু তাৰ মাজতে ল'ৰাটো আহিলে মোবাইলৰ লক খুলি দিবলৈ, কিয়নো আজিকালিতো ল'ৰা ছোৱালী মোবাইল চোৱাত মানে এক্সপাৰ্ট। সেয়েহে মই লক কৰি থওঁ, পাছৱৰ্ড লগাই থওঁ। বন্ধ হৈ গ'ল আৰু সি লৈ আহিলে খুলিবৰ কাৰণে। আৰু কেমেৰাটো দেখি মোক সি হাই বুলি ক'লে, বৰ ভাল লাগি গ'ল সি যে সেনেকৈ ক'লে। সি এনেই নকয় ফোনত মোবাইলত। আৰু এয়া মই 2 লিটাৰ গাখীৰ গৰম কৰিলোঁ। আৰু চাওক, মই প্লাষ্টিকটো এনেকৈ কাটিছোঁ যাতে সৰু টুকুৰাটো ক'ৰবাত ৰৈ নাযায়। যিহেতু পলিথিন গলোতে বহুত সময় লাগে, নগলে এনেই পৰি থাকে। আৰু আজিকালিতো জানেই এইবিলাকে জাবৰ, সেয়েহে মই সেনেকৈ কাটোঁ। আৰু 1.5 লিটাৰ থৈ দিলোঁ আইচত, অহাকালি বা পৰহি কামত আহিব। আৰু এফালে গাখীৰ গৰম হ'লোঁ আৰু এইফালে বাচনবিলাক মাজি লওঁ। তাৰপিছত আপোনালোক এয়া গাখীৰ মোৰ গৰম হ'ল আৰু এইফালে এয়া বাচনৰ দম চফা কৰা হ'ল। নক'ব আৰু দেই, কিটচেনত বাচন আপোনালোকৰ ইমান ওলাইনে বাৰু। আৰু এইবিলাক আজি একেলগেই মই ভাবিলোঁ দুপৰীয়া ভাতটো বনাই দিওঁ। আৰু ৰাতিপুৱা যিহেতু দালি আৰু এটা ভাজি হৈ গৈছে, ভাতটো আৰু এটা চব্জি বনাম। আজি ভাবিলোঁ ফুলকবি, আলু আৰু বিলাহী দি বনাম, কিয়নো মোৰ দুপৰীয়া এইটো বনাব পাৰি। হাজবেণ্ডে বিলাহী নাখায়, সেয়েহে আজি যিহেতু হাজবেণ্ডে দুপৰীয়া ভাত নাখায়, অফিচতে হ'ব, সেই ভাবিলোঁ মই বিলাহী দি এনেকৈ বনাওঁ। আৰু মই চব্জিখনত পিঁয়াজ ডাঙৰকৈ দিম। আৰু ইতিমধ্যে এইটো কেৰাহীত মই বেঙেনা ফ্ৰাই কৰিছিলোঁ ৰাতিপুৱা, সেয়েহে তেলটো ৰৈ গৈছিলে, তাত আৰু অকণমান তেল দি পিঁয়াজ দি দিলোঁ। পিঁয়াজটো মই ডাঙৰকৈ দিছোঁ, চাই থাকিব মই কেনেকৈ বনাওঁ। ফুলকবি, আলু, বিলাহীৰ চব্জি, মটৰ নাই অৱশ্যে, মটৰ থাকিলে বেছি ভাল লাগিলে হয়। মটৰটো মোৰ শেষ হ'ল। আৰু মই পিঁয়াজখিনি ফ্ৰাই কৰি এয়া ফুলকবি দি দিলোঁ। ফুলকবিখিনি এইটো চাইজত কাটিলোঁ আৰু অকণমান লৰাই তাৰপিছত আলু দিলোঁ, এটা আলু কাটি থৈছিলোঁ। সেয়া আলু, বিলাহী, ফুলকবি, টেষ্টটো খুব ধুনীয়া লাগে। আৰু তেজপাত 2 খিলা দিছিলোঁ, হালধি, নিমখ এনেকুৱা, আৰু জলকীয়া গুড়ি দিলোঁ কালাৰৰ কাৰণে।
কিয়নো জ্বলা জ্বলা হ'লে এনেকুৱা চব্জিত ভাল লাগে। এতিয়া অকণমান ফ্ৰাই কৰি বিলাহী এটা দি দিলোঁ, সৰুকৈ কাটি থোৱা বিলাহী। এনেকৈ ফুলকবি আলু বিলাহী চব্জিটো খাই খুব টেষ্টি লাগে। কিন্তু ইয়াতে মই মাজতে গৰম মছলা অকণমান দি দিলোঁ, দেখুওৱা নহ'ল। এয়া ঘৰৰ জলকীয়া গুড়ি, জ্বলা হ'বৰ কাৰণে, কিনাটো নহয়, ৰেড চিলি পাউডাৰ নহয়, এইটো ঘৰতে খুন্দিছিলোঁ মই। এতিয়া অকণমান ঢাকি দিম। তাৰপিছত 2 মিনিটমান সময়ৰ পিছত আকৌ চালোঁ, চাওক ধুনীয়াকৈ সিজি আহিছে। এতিয়া মই বাছ কাটি থোৱা কেঁচা ধনিয়া অকণমান দিম, কিয়নো ঘৰৰে ধনিয়া, সেয়েহে দাইলত, ভাজি, আনকি চাটনি চবতে ধনিয়া। খাবতো লাগিল, শেষ কৰিব লাগিল, সেয়েহে মই ধনিয়া দি দিলোঁ। আৰু বাছ হৈ গ'ল চব্জি। আৰু এয়া মই চব্জি হ'ল মানে আমি গৰম মই এতিয়া বাথৰুম যাম, গা ধুম, গা ধুই ইয়াতে ভাত খাম। তাৰপিছত আপোনালোকক লগ কৰি আছোঁ। হাই এভৰিৱান, গুড ইভিনিং। আশা কৰিছোঁ আপোনালোক তাতে ভালে আছে। মই বৰ্তমান ভালেই। মই এঠাইলৈ যাবলৈ ৰেডি হৈছোঁ, সেয়েহে আপোনালোকক ভাত পানী খাই বহুত দেৰি হ'ল। এতিয়া আবেলি 4টামান বাজিছে। এঠাইলৈ যাবলগীয়া আছে, সেয়েহে ভাবিলোঁ আপোনালোকৰ লগত অকণমান কথা পাতোঁ। আহি পাওঁতে বা কিমান দেৰি হয়, আৰু ছোৱালীকো টিউশ্যনৰ পৰা আনিব লাগিব, সেয়েহে ভাবিলোঁ আপোনালোকক লগ কৰি যাওঁ। আৰু দুপৰীয়া আজি ফুলকবি আলু বিলাহীৰ তৰকাৰীটো দেখুৱাইছিলোঁ। ইমান টেষ্টি হৈছে, আপোনালোকে কেতিয়াবা বনাই খাবচোন, ট্ৰাই কৰিব। সঁচাকৈ কৈছোঁ। কিন্তু মোৰ ওচৰত মটৰ নাছিলে, মটৰ থাকিলে দিব পৰা হ'লে খুব আৰু ভাল লাগিলেহেঁতেন। ইতিমধ্যে ছাবস্ক্ৰাইবাৰ বন্ধু বান্ধৱী আছে, তেখেতসকলক বহুত ধন্যবাদ। আৰু যিসকলে মোৰ ভিডিঅ' চাই ছাবস্ক্ৰাইব নকৰে, তেখেতসকলৈকেও বহুত ধন্যবাদ আৰু মোৰ ভিডিঅ' চোৱাৰ বাবে। আৰু এটা লাইক দিব, শ্বেয়াৰ কৰিব, কমেণ্টত জনাব ভাল বেয়া, তেতিয়াহ'লে আমি উৎসাহিত হওঁ অকণমান বেলেগ এটা ধৰণে ভিডিঅ' কৰিবলৈ। আৰু কেনেকুৱা পালে জনাব আজিৰ ভিডিঅ'টো। আৰু তেতিয়াহ'লে ব'লকচোন মই ক'ত যাওঁ, কি কৰোঁ, সেইটো দেখুৱাই দিম অকণমান। বান্ধৱী বন্ধু যিমান পাৰোঁ সিমানখিনি মই ভিডিঅ' চাবলৈ চেষ্টা কৰোঁ, কিন্তু চাওঁ, কিন্তু কমেণ্ট দিয়া নহয়। মোৰ ল'ৰাটো অকণমান বেলেগ ধৰণৰ অসুবিধা হয়। সি যেতিয়া মোবাইলটো লৈ যায়, মই যিমানখিনি পাৰোঁ কমেণ্ট পঢ়োঁ আৰু ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁ। কিন্তু ভিডিঅ' চাওঁ, কমেণ্ট দিয়া নহয়। সেইবাবে মোক বহুতে কয় যে ভিডিঅ' চাব, কিন্তু সেইটো ভুল নাভাবিব। মই বহুত ভিডিঅ' চাওঁ, কম পৰিমাণে, কিন্তু কমেণ্ট দিবলৈ ৰৈ যায়। কিন্তু আগৰ 2টা কমেণ্টত পাইছোঁ, মোক 2জনী বান্ধৱীয়ে সুধিছিলে মোৰ ল'ৰাটো কিয় এনেকুৱা। সেইকাৰণে মই বেলেগকৈ ভিডিঅ' এটা কৰিম, কিয়নো ভাবিছোঁ ল'ৰাটোৰ বিষয়ে কিবা জানিলে হয়তো আপোনালোকে কিবা এটা ক'ব পাৰে, ক'ৰবাত কিবা ডক্তৰ বা কিবা জানিলে। সেয়েহে মই ভাবিছোঁ ল'ৰাটোৰ বিষয়ে কিবা এটা মই ফুল ৰুটিন বা ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তাক মই কেনেকৈ চলাওঁ, কেনেকৈ কৰাওঁ, কেনেকৈ মই তাৰ যত্ন লওঁ, সেইটোৰ বিষয়ে ভিডিঅ' এটা দিম বুলি ভাবি আছোঁ আপোনালোকক। তেতিয়াহ'লে বহুতখিনি আশা কৰিছোঁ ইউটিউবৰ যোগেৰে যেন মই ল'ৰাটোক ঠিক কৰিব পাৰোঁ, কিয়নো বহুতে টিপছ দিব, বহুতে জনাব ক'ত কেনেকুৱা কি ডক্তৰ, কেনেকৈ কি বা ক'ত চেণ্টাৰ আছে, থেৰাপি চেণ্টাৰ, সেইবিলাক জানিব পাৰিম বুলি। সেয়েহে মই এই ভিডিঅ'টো দিব ওলাইছোঁ, চাবচোন। সোনকালেই দিম বুলি ভাবিছোঁ, কিন্তু নাজানো কিমান সোনকালে দিব পাৰোঁ। মোৰ বহুত প্ৰব্লেম হৈ আছে বৰ্তমান ল'ৰাটোক লৈ, সেয়েহে ভাবিছোঁ। কিন্তু মই এফালৰ পৰা বহুত সুখী এনেকুৱা ল'ৰা এটা পোৱাৰ কাৰণে, কিয়নো মই এনেকুৱা ল'ৰা এটাক যে ডাঙৰ দীঘল কৰি যত্ন কৰিব পাৰিছোঁ, সেইটো কিন্তু বহুত ডাঙৰ কথা। মই নিজে ভাবোঁ যে বহুত ভাগ্যৱান মই এনেকুৱা ল'ৰা এটা পোৱাৰ কাৰণে। কিন্তু তাৰে মাজত অকণমান বেয়া লাগে যে সি যদি ভাল হ'লহেঁতেন, সেইটো এটা। সেয়াই আপোনালোকে যদি কাৰোবাৰ এনেকুৱা যে নিশ্চয় বুজি পাব এই কথাটো। এয়াই। আৰু তেতিয়াহ'লে ব'লক বেলেগ এটা ভিডিঅ'লৈ যাওঁ। তেতিয়াহ'লে ব'লক মই আপোনালোকক ঠিক আছে, তেতিয়াহ'লে আপোনালোকক পিছত লগ কৰি আছোঁ। আৰু মই যি ঠাইত যাব খুজিছিলোঁ সেইখিনি ঠাই পাৰিলে দেখুৱাম, ব'লক তেতিয়াহ'লে মোৰ লগে। আৰু গাড়ীৰে গৈ থাকোঁতে ৰাস্তাতে ইয়াত ধাননিডৰা দেখিলোঁ, ইমান ধুনীয়া লাগিছে। এইয়া দূৰত ধান কাটি আছে দাৱনীয়ে, সেয়েহে অকণমান আপোনালোকক দেখুৱাই দিলোঁ। ইমান ধুনীয়াকৈ মানে হালি আছে, জালি আছে ইয়াত ধাননিবোৰ। আৰু মই ভিডিঅ'টো ইমান এটা দীঘল কৰিব আৰু তাৰ ওপৰে এইবিলাক চৰাই উৰি গ'লে সেইও ক্লিপ এটা ধৰি ৰাখিলোঁ। আজি আৰু ইমান দীঘল নকৰোঁ, ইমানতে সামৰণি